হেল্ল' গাইজ গুড মৰ্ণিং। চ' বহুত দিনৰ মূৰত আজি দোকানলৈ ওলাই গ'লোঁ, মানে পূজাৰ বন্ধ শেষ হ'ল। চ' দোকান আহি আজি মানুহ চানুহ নাই কাৰণে সোনকালে চাটাৰখন মাৰি আহি গ'লোঁ এতিয়া মছজিদলৈ। আৰু ইয়াৰ মছজিদত এতিয়া চবেই লগ হৈ পেলাই জুম্মা নামাজ পঢ়িলোঁ, পঢ়ি মেলি এতিয়া ওলাই আহি গ'লোঁ ৰাস্তাত। আৰু নামাজৰ পৰা ওলাই আহিয়ে আজি আমি বিশেষ মানুহ এজন লগ পালোঁ, মানে আমাৰ ৰিচাৰ্ড ভাইক। চ' তাৰ লগত অলপ ধেমালি চেমালি কৰি আহি গ'লোঁ দোকানলৈ। আৰু দোকান আহি দেখিলোঁ এয়া আমাৰ স্বামীমে লৈ আহিছে কিবা বক্স এটা, সেইটো হেনো এই বাইকত বান্ধি পেলাই নেপাল যাব। চ' সিহঁত যোৱাৰ পিছতে ময়ো এতিয়া অকণমান বাহিৰলৈ ওলাই গ'লোঁ। তাৰপিছত এয়া খুৰা এজন আহিছিলে এপ্লাই কৰিবলৈ, চ' তেখেতৰ এপ্লাইটো কৰি দিলোঁ। আৰু বৰকৈ ভোক লগা দেখি দোকান বন্ধ কৰি আহি গ'লোঁ এতিয়া খাবলৈ, খাই বৈ আহি গ'লোঁ ঘৰত। আৰু ঘৰত আহি সন্ধিয়া আকৌ ভাগিনহঁতক আৰু মাহঁতক লৈ পেলাই আহি গ'লোঁ বিয়া খাবলৈ কাৰণে। দেউতাৰ লগৰ মানুহ এজনৰ পিতেকৰ বিয়া আছিলে, চ' তাতে আহিলোঁ। আহি মেলি ডাইৰেক্ট এতিয়া সোমাই গ'লোঁ ৰিচিপশ্যনত আৰু ধুনীয়াকৈ নিজৰ জোখেৰে বস্তুখিনি লৈ লৈছোঁ, লৈ মেলি এতিয়া খাই ল'লোঁ। খাই বৈ লৈ এতিয়া আকৌ ডাঙৰ ভাইটিক লৈ আহি গ'লোঁ ঘৰলৈ। চ' আজিলৈ আহিছোঁ গাইজ, বাই বাই, কাইলৈ লগ পাম।